নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে হয়তো বৃন্দাবনৰ কথা সকলোৱে শুনিছে, কিন্তু ইয়াৰ ৰহস্যকেইটা জানে জানো? আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ বৃন্দাবনৰ ৰহস্যৰ বিষয়ে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াৰে প্ৰথমটো হৈছে নিধিবনত থকা ৰংমহল, আৰু তাত থকা লোকসকলে কয় যে এই ৰংমহলত ভগৱান শ্ৰীকৃষ্ণ স্বয়ং আহে, আৰু এই মহলত ভগৱান শ্ৰীকৃষ্ণ শুবৰ বাবে বিচনা পাৰি থোৱা হয় আৰু লগতে খাবৰ বাবে পানীও ৰখা হয়। আৰু ৰাতিপুৱা যেতিয়া পূজাৰীৰ দ্বাৰা এই গেটখন খোলা যায়, তেতিয়া দেখা যায় যে তাত থকা বিচনাখন ওলট পালট হয় আৰু পানী গিলাচো খালী হৈ থাকে। দ্বিতীয়তে হৈছে ৰাসলীলা, যিটো ভগৱান শ্ৰীকৃষ্ণ দ্বাপৰ যুগৰ পৰা কৰি আহিছে, আৰু এতিয়াও সেই নিধিবনত সেই ৰাসলীলা দেখা পোৱা যায় ৰাতিৰ সময়ত। আৰু এই নিধিবনৰ ওচৰত থকা লোকসকলে কয় যে তেওঁলোকে সদায় ৰাতি ঘুঙুৰৰ মাত শুনা পায়। তৃতীয়তে, নিধিবনত ৰাসলীলা আৰম্ভ হোৱাৰ আগমুহূৰ্তত ইয়াত থকা চৰাই চিৰিকটি আৰু বান্দৰ সকলোবোৰ ওলাই গুচি যায়। ধন্যবাদ। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পাবৰ বাবে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।